নমস্কাৰ আন এটা খবৰ সৈতে ষ্টুডিঅ'ত মই উজ্জ্বল জীৱন সমগ্ৰ ৰাজ্যৰ লগতে সৰুপথাৰতো গৰমে ধৰিছে জনতাক সমগ্ৰ ৰাজ্যৰ লগতে ধনশিৰি মহকুমাটো আজি এসপ্তাহ ধৰি উৎকট গৰমে জুৰুলা কৰিছে সাধাৰণ জনতাক বৰষুণৰ মুখ নেদেখা অঞ্চলটোত বৰ্তমান সময়লৈকে তাপমাত্ৰা হৈছে সৰ্বোচ্চ ৩৬ ডিগ্ৰী চেলছিয়াছ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ গিলাছে গিলাছে কুঁহিয়াৰৰ ৰস আৰু বটলে বটলে পানী খাবলৈ বাধ্য হৈ পৰিছে সাধাৰণ ৰাইজে ইফালে এই উৎকট গৰমৰ মাজতে বিদ্যুতৰ লোকাভাৱেও জ্বলাকলা খুৱাইছে সকলো জনতাক ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে সংহাৰী ৰূপ ধাৰণ কৰা কৰোনাই সমগ্ৰ ৰাজ্যকে জুৰুলা কৰি যোৱাৰ পিছত এতিয়া জুৰুলা কৰিছে উৎকট গৰমে আৰু সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত বিদ্যুতৰ লোকাভাৱত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ ২৪ ঘণ্টাৰ ৪ ঘণ্টা সময় বিদ্যুৎ নাথাকে বুলি অভিযোগ উত্থাপন কৰিছে ধনশিৰি মহকুমাৰ স্থানীয় ৰাইজে আচলতে ধৰক একেদিনটো গৰমটো বহুত বেছি পৰিছে ন একদম অভাৰ গৰম পৰিছে আৰু আমাৰ সৰুপথাৰত এনেকুৱা হৈ গ'ল আপোনাৰ ধৰক যিমানে গৰম বেছি হয় সিমানে কাৰেণ্টৰ ডিষ্টাৰ্বটো বাঢ়ে নেকি মানে গৰম বেছি হ'ব কাৰেণ্টৰো ডিষ্টাৰ্ব আকৌ তাতে আকৌ এনেকুৱা গৰমত ধৰক কাৰেণ্টটো অহা যোৱা কৰি থাকিলে দিগদাৰো হয় অকল ধনশিৰি মহকুমাতেই নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বিদ্যুতৰ লোকাভাৱত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ আৰু গৰমৰ বাবে বজাৰ সমাৰোহতো মানুহ নাইকিয়া হৈ পৰিছে এই গৰমত যি মানুহখিনি অতিষ্ঠ হৈছে আৰু সৰুপথাৰবাসীৰ কাৰণে এটা দুখৰ খবৰ যে ২৪ ঘণ্টাই যি বিমল বৰাদেৱে বিদ্যুতৰ মানে যোগান ধৰিম বুলি আমাক কৈছিলে বা আমি শুনিব পাইছিলোঁ তাৰ পিছতো ২৪ ঘণ্টা কি দিনটোত ৭ ঘণ্টা কাৰেণ্ট পাবলৈ দিগদাৰ ইমান গৰমৰ পিছতো ৩৭ ডিগ্ৰী ৩৮ ডিগ্ৰী চেলছিয়াছ ইয়াত চলি থকাটো দিনটোত ৭ ঘণ্টা ৮ ঘণ্টা লাইট পাবৰ কাৰণে বা কাৰেণ্টৰ মানে সংযোগ পাবৰ কাৰণে মানুহে ঘণ্টা ঘণ্টা ধৰি ৰখিব লগা হয় এনেকুৱা গৰমৰ ক্ষেত্ৰত মানুহবোৰে কেনেকৈ থাকিব অতিষ্ঠ হৈ গৈছে ৰাইজ যাৰ বাবে বিচনীৰে বিচি বিচি বিদ্যুতৰ খেলিমেলিৰ বাবে সময় পাৰ কৰিব লগা হৈছে দুই এক ব্যৱসায়ীয়ে সৰুপথাৰৰ পৰা মন্টু শৰ্মাৰ ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ